সম্পূৰ্ণ হৈ গ'ল আৰু সম্পূৰ্ণ হোৱাৰ পিছত আজৰি হ'ম আৰু লাহেকৈ বৰষুণো আহিছে। বৰষুণ দিয়া আগতে জেওৰাখন ভেটি সম্পূৰ্ণ কৰি দিলোঁ আৰু এইফালে কঠীয়াতলি উলিয়াই থকা হৈছে, সেইফালে দেউতা আছে, এইফালে এই দাই এজনে ট্ৰেক্টৰে হাল বাই আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নৱজ্যোতি মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আৰু ইউটিউবত বহুত দিনেই হ'ল মই ভিডিঅ' প'ষ্ট কৰা নাই, কাৰণ কিছুমান অসুবিধাৰ কাৰণে মই ভিডিঅ' প'ষ্ট কৰা নাছিলোঁ। ভিডিঅ' বনাবলৈ তেনেকৈ সময় নাই পোৱা। আৰু ফেচবুক পেজত ব্লগ দিছোঁ আৰু মিনি ব্লগ। আৰু সকলোকে মই এটা কথা কওঁ, যিসকলে মোৰ ভিডিঅ' ফেচবুক পেজত চাই তেওঁলোকে ইউটিউবত গৈ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নৱজ্যোতি গগৈ ব্লগ বুলি আছে, আৰু লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকে। আপোনালোকে সকলোৱে গৈ ছাপোৰ্ট কৰি দিব। আৰু ইউটিউবত যিসকলে চাই তেওঁলোকে গৈ ফেচবুক পেজটো মোক ফ'ল' কৰি দিব। আৰু আজি ভিডিঅ'টো কি হ'ব কৈ নিদিওঁ, ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো বহুত ধুনীয়া হ'ব, কিন্তু আজি ভিডিঅ'টো গাঁৱলীয়া ভিডিঅ' হ'ব আৰু সকলোৱে শেষলৈকে চাব বুলি আশা কৰিলোঁ। ব'লকচোন তেনেহ'লে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু ৰাতিপুৱা পৰিৱেশটো মোৰ বাবে খুবেই সুকীয়া, বহুত ভাল লাগে ৰাতিপুৱা পৰিৱেশটো, ঠাণ্ডা ঠাণ্ডা। আৰু আগৰখিনি ইমান ৰ'দ ওলাইছিলে, আৰু আজি বুলি নহয়, আজি 3-4 দিন ধৰি বৰষুণ দি আছে। বৰষুণ দিয়াৰ কাৰণে ভালো হৈছে, কঠীয়া সাজিব লাগে আমাৰ যিহেতু। আৰু ৰাতিপুৱা গাখীৰ খীৰাই আছে এইফালে মায়ে, আৰু দেউতাই গাখীৰ খীৰাইছে, কিন্তু মাকে খেদি আছে, নহ'লে গৰুজনী বহুত আমনি কৰে, তাই গাখীৰ খীৰাবলৈ নিদিয়ে। আৰু ৰাতিপুৱাৰ পৰিৱেশটো এয়াই, আমাৰ ৰাস্তাটো বৰষুণ দিয়াৰ কাৰণে অকণমান বেয়া হৈছে, বেছি বেয়া নাই হোৱা। আৰু ৰাতিপুৱা সেউজীয়া ইমান ভাল লাগে। আৰু এইফালে ট্ৰেক্টৰে হাল পালেই আমাৰ কঠীয়াতলিৰ কাৰণে, কঠীয়া পাৰিবৰ কাৰণে ঠিক কৰা হৈছে। এইফালে কঠীয়াতলি উলিয়াই থকা হৈছে, সেইফালে দেউতা আছে, এইফালে এই দাই এজনে ট্ৰেক্টৰে হাল বাই আছে। সঁচাই লৈছোঁ ধুনীয়াকৈ। এইখিনি জহা চাউল আৰু বৰা চাউল, এইফালে গাখীৰ, পায়স বনাম মই অলপমান কমকৈ বনাম আৰু 3টা মানুহে খাব পৰাকৈ। এইফালে গুড়, আৰু এইফালে বাদাম আছে, এইফালে মৌজোল, ঘিউ, গোটেইখিনি ৰেডি কৰি লৈছোঁ। এতিয়া বনাম মই। এতিয়া মই চাউলকেইটা দি দিওঁ ইয়াত। প্ৰথমতে পানীত সিজাই লওঁ মই, তাৰপিছতহে মানে কি হয়, গাখীৰ এইবিলাক দিম আৰু। অলপমান সিজিবলৈ দিছোঁ চাউলখিনি, তাৰপিছতে গাখীৰ, গুড় আদি কৰি গোটেইবিলাক মই দি দিম। আৰু ভাবিছোঁ অকণমান কথা পাতোঁ আপোনালোকৰ আগত। আৰু সকলোৱে খবৰ নিশ্চয় ভাল চাগৈ, আৰু মোৰো খবৰ ভাল। আৰু এইকেইদিন অকণমান ব্যস্ত হৈ আছিলোঁ, আৰু ভিডিঅ' বনোৱাও তেনেকৈ হোৱা নাই। মই ভিডিঅ' বনাবলৈ সময়ো নাই পোৱা, সেইকাৰণে ভিডিঅ' আপলোড কৰাও নাই। আৰু যিহেতু খেতি দিন পাইছেই, আৰু কেইদিনমানৰ পিছৰ পৰা হয়তো ভিডিঅ' বনোৱা প্ৰায় বন্ধই হ'ব মোৰ ভাগৰ। এতিয়া ট্ৰেক্টৰে হাল লগাই থকা হৈছে, মানে কঠীয়া পাৰিব লাগে। আৰু কঠীয়া পৰা দিন পাৰ হৈ গৈছে। যোৱা বছৰ আমি ইয়াতকৈ সোনকালেই আমি কঠীয়া পাৰিলোঁ, আৰু এইবাৰ যিহেতু খৰাং, বৰষুণ দিয়া নাছিলে, শুকাই গ'ল গোটেই মাটি, ট্ৰেক্টৰে হাল লগাই থৈছিলোঁ আগত। আৰু এয়া উতল আহিছে, অলপ সিজিছে। এতিয়া মই বস্তুবোৰ দি দিম। এতিয়া আৰু বাদামখিনি দি দিওঁ প্ৰথম মই। বাদামখিনি দিয়াৰ পিছত এইখিনি মৌজোলখিনিকে দি দিওঁ। ঘিউটো ইমানেই দিওঁ, বেছি নিদিওঁ, বেছি দিলে বেয়া লাগিব খাই। কেনেকুৱা পায়স খাই ভগৱানে জানে দেই, ভাল হয়নে বেয়া হয়। আগতে এবাৰ পায়স বনাইছিলোঁ মই, বহুত ভাল হৈছিলে। আৰু এবাৰ মানে কি হয়, মোৰ বাৰ্থডেত বনাইছিলোঁ মই, মোৰ ডাঙৰ ভাগিনৰ বাৰ্থডেত পায়স বনাইছিলোঁ। পায়স তেতিয়া বনাওঁতে কিন্তু বহুত ভাল হৈছিলে। মানে বহুতে কৈ গৈছিলে যে ইমান ধুনীয়া বনাইছে পায়স, মামায়েকে বোলে বৰ ধুনীয়া পায়স বনায়। সেইবাৰ কিন্তু মই প্ৰথম পায়স বনাইছিলোঁ। তাৰ আগত ঘৰত বনাইছিলোঁ, কিন্তু কম পৰিমাণে বনাইছিলোঁ। তাৰপিছত সিহঁতৰ ঘৰতে কিন্তু বহুত, মানে প্ৰায় 4 কেজিমান চাউলৰ পায়স বনাইছিলোঁ। কিন্তু ভগৱানৰ নাম লৈ যিকোনো বস্তু বনালে ভাল হয়। গেছটো অকণমান কমাই দিছোঁ মই। তাৰপিছত এতিয়া গুড়খিনি দি দিম।
আৰু এয়া দেখিছে পায়সৰ ৰং আৰু কিন্তু ইমান ধুনীয়া এটা গোন্ধ আহিছে নহয়, মোক খাওঁ খাওঁ লাগি গৈছে। আৰু গাখীৰ দিমহে এতিয়া, মই গাখীৰ দিয়াই নাই। আৰু গাখীৰটো এতিয়া মই গাখীৰ দি দিছোঁ, কিন্তু এনেকৈ যদি পায়স বনোৱা হয় ন, গাখীৰটো কম পৰিমাণে দিলেও হয় মানে। আৰু মই এইটো পদ্ধতিতে পায়স বনাওঁ আৰু এনেকৈ বনালে খাই ভাল লাগে আৰু মায়েও এনেকৈয়ে বনায়, মই মাৰ পৰা শিকি শিকি এনেকৈ বনাই আছোঁ। আৰু সেয়া দেখিছে হৈ যাব এতিয়া আৰু 10-15 মিনিটৰ পিছত পায়স ৰেডি হৈ যাব। আৰু তাৰপাছত এয়া পায়স সম্পূৰ্ণ ৰেডি হৈ গ'ল। এয়া পায়স খাম এতিয়া, আৰু মই প্ৰথম ময়ে খাই দিওঁ কাৰণ মাহঁতে নাখাওঁ বুলি কৈছে এতিয়া। আৰু পায়সখিনি মই খাইছোঁ, খাই লৈ গম পাইছোঁ যে বহুতেই ভাল হৈছে। মই নিজে গম পাইছোঁ বহুত ভাল হৈছে বুলি। আৰু মিঠাটো অকণমান কম হ'ল যেন পাইছিলোঁ, কিন্তু মায়ে কৈছে যে মিঠা কম নাই হোৱা, ঠিকেই জোখত আছে বোলে, ইমানেই মিঠা হ'ব লাগে কৈছে। আৰু খাই বৈ লোৱাৰ পিছতে কামত ধৰিছোঁ আৰু জেওৰা কেইখনমান আছিলে ভেটি লওঁ। কঠীয়াতলিত জেওৰা মানে কঠীয়া পৰাৰ লগে লগে জেওৰা দিব লাগিব, আৰু সেই জেওৰাকেইখন মই ভেটি আজৰি হৈ লওঁ। আৰু আজৰি হৈ ল'লে ভাল আৰু বৰষুণ দিয়া আগতে, বৰষুণ যিহেতু দিয়া নাই এতিয়া বৰ্তমান, আৰু বৰষুণ নিদিয়াৰ কাৰণে মোৰ যিখিনি কাম ন সেইখিনি মই কৰি লওঁ। ৰ'দ দিলে কৰিবলৈ ভাল, কিন্তু বৰষুণ দিলে কৰিবলৈ বেয়া কামখিনি। তিতি কাম মানে কৰিবলৈ অকণমান অসুবিধা পাওঁ মই, মানে বিশেষকৈ বেয়া পাওঁ, বহুতেই বেয়া পাওঁ তিতি থাকিবলৈ। আৰু জেওৰা ভেটিবলৈ দেউতাৰ পৰাই শিকিলোঁ, ইমান ভালকৈ জনা নাছিলোঁ, কিন্তু তাৰপিছতে শিকাই দিয়াৰ পিছত এবাৰেই শিকাই দিছে, আৰু শিকাই দিয়াৰ পিছত মানে ময়ে জেওৰা ভেটোঁ, দেউতাই নেভেটাই হৈ থাকিলে। ঘৰৰ যিমান জেওৰা গোটেই আমাৰ 4 ৰাউণ্ডটো যিটো বাউণ্ডেৰী ন, গোটেই জেওৰাখিনি ময়ে ভেটিছোঁ। আৰু প্ৰতি বছৰে ময়ে ভেটোঁ, যিখিনি পুৰণা হৈ যায় সেইখিনি এৰুৱাই দিওঁ, আৰু এৰুৱাই পিনে মানে নতুন জেওৰা আকৌ লগাই দিওঁ। আৰু বিশেষকৈ আমি গাঁৱত যিহেতু থাকোঁ ন, গাঁৱত থকাৰ কাৰণে গৰু ছাগলী বহুত আমনি কৰে আমাৰ বাৰীখন। আৰু বাৰীখন ভাল কৰি ৰাখিবলৈ গছপুলি যদি এতিয়া ফুলৰ পৰা আদি কৰি গছপুলি বহুত বিভিন্ন ধৰণৰ শাক পাচলি খেতিও কৰোঁ, আৰু তাৰ উপৰিও ফল মূলৰ কিছুমান গছ আছে, আৰু সেইবিলাক যদি খাই দিয়ে ন বেয়া লাগে, ইমান কষ্ট কৰি যিহেতু জীয়াওঁ আমি। আৰু কথা কৈ থাকোঁতে আপোনালোকৰ আগত জেওৰাখন ভেটি প্ৰায় শেষেই হৈ গ'ল। আৰু এয়া জেওৰাখন ভেটি সম্পূৰ্ণ হৈ গ'ল, আৰু সম্পূৰ্ণ হোৱাৰ পিছত আজৰি হ'ম। আৰু লাহেকৈ বৰষুণো আহিছে, বৰষুণ দিয়াৰ আগতে জেওৰাখন ভেটি সম্পূৰ্ণ কৰি দিলোঁ আৰু। আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰি দিছোঁ। ভিডিঅ'টো ক'ৰবাত যদি ভুল হৈছে তেনেহ'লে মোক ভুলটো দেখাই দিব, আৰু নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম।